আজি আমি মানে এনেকুৱা এটা ভিডিঅ' চাম তাত আছে আমাৰ অসমৰ মক্কেল থাম্বনেইলটোতে লেখা আছে থাম্বনেইলটোত আছে মানে অসমৰ মক্কেল বুলি তাৰপিছত টাইটেলটোত আছে অসমৰ কলিযুগৰ বচন বনোৱা মক্কেল দিছে হা টাইটেলত সেইটোকে চামগে আজি সেই ভিডিঅ'টোকে চাম হা যোনজন ইউটিউবাৰে আপলোড কৰিছিলে দাদাজনৰ চেনেলটোৰ নাম আছে মোৰ লাইফ BJC যি হয় হওক দাদা যি ভাল লগা নাম দিছে আমাৰ তাত কি দৰকাৰ পৰিলে ক'বলৈ বলক এটা ইন্ট্ৰ এটা পাছত ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজি সেই মক্কেলকেইটাকে চাওঁ দেই অসমৰ মক্কেল হা বেলেগৰ মক্কেল নহয় কিন্তু অসমৰে মক্কেল হয় বলক চাংগে অলপ ভিডিঅ'কে চাই পেলাই আমি মাইনা চেহা চাই প্ৰেম নকৰিবা হৃদয় চাই কৰে হৃদয় मजा आया रुको जरा सबर करो हेलो गाइस কি খবৰ ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকে 30 সেকেন্ডৰ এটা কাল্পনিক কাহিনী শুনি লওক এজন ব্যক্তিয়ে এঘৰ মানুহৰ ঘৰত দুখ কৰি কাম কৰি আছিল তেতিয়া মই ব্যক্তিজনক গৈ সুধিলো আপুনি কিয় দুখ কৰি কাম কৰি আছে তেতিয়া ব্যক্তিজনে ক'লে যে মই যদি তোমালোকৰ সমান বয়সত আলেবালে কাম নকৰি যদি পঢ়াত মনোযোগ দিলো হয় তেন্তে আজি মই লোকৰ ঘৰত হাজিয়া কৰিব লগা নহল হয় যদি আপোনালোকে এইকেজন মহাপণ্ডিতক সুধে তোমালোকে কিয় দুখ কৰিছা তেতিয়া ইহঁতবোৰে ক'ব মাইনা এজনী আছিল বুকুতে থিয়গু মাৰি দেউতাকৰ সমান বয়সৰ মানুহ এজনলে বিয়া হৈ গুচি গ'ল তাকো চৰকাৰী চাকৰি দেখি হ'ব আৰু আলেবালে কথা নাপাতে সিধা টপিকত আহিছো আজি আপোনালোকৰ কাৰণে কেইজনমান মহাপণ্ডিতক লৈছো যি কেইজন মহাপণ্ডিতে কলিযুগত ডাকৰ বচন সৃষ্টি কৰিম বুলি পৃথিৱীলৈ আহিল আৰু ইহঁতৰ ডাকৰ বচনবিলাক শুনিলে এনে লাগে যে পৃথিৱীলৈ ইহঁতবোৰ অকল ছোৱালী ভাল পাবলৈ আহিল নেকি এজন লভ চিনাকিয়ক এজন হৈছে কলিযুগৰ ছোৱালী পাগল মদাহী তাৰ গালখন চাওক গালত বা কোনে লভ চিনাকে হয় হাই হ'ব আৰু বিনা দেৰি নকৰি আজি ইহঁতবোৰৰ ওপৰত আমি দুখুচমান দিওঁ ৰ'ব তোমাৰ কি গাৰ্লফ্ৰেণ্ড নাই নি টেনশ্যন নল'বা আৰু কি তোমাৰ বয়ফ্ৰেণ্ড নাই নি টেনশ্যন নল'বা ইয়াততো অসংখ্য ডাইলগটো নিমিলে ৰে কিন্তু শেষতো কৈ দিছোঁ আপোনালোকে ভিডিঅ'টো পাৰিলে শেষলৈকে চাই থাকিব কাৰণ ছোৱালী আগফালৰ পাহাৰ দুখনৰ মাজত কণী থৈ কেনেকৈ ভাঙিব লাগে হয় এইটো ডাইলগো নিমিলে চৰি तो क्या हुआ दिल वाले हैं हमें काले हैं तो क्या हुआ दिल वाले हैं हम নখ দীঘল হলে নখ কাটিব লাগে আঙুলি নহয় পাছখিনি কেলা কি আছিলে পাহৰি থাকিলো মনত পইছে ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হলে সেই ভুল বুজাবুজিটো ভাঙিব লাগে সম্পৰ্ক নহয় পৰীক্ষা হলত প্ৰথম বেঞ্চত বহি তুমি কপি কৰাত চাগে মহাপাকৈত আছিলা ন কপি মাষ্টৰ কপি কৰোঁতে ডাইলগে সলনি কৰি পেলালে ৰে এনে কথাতে কয় নহয় চুৰ কৰিলে এদিন ধৰা পৰিবই প্ৰথম আপোনালোকে চাই লওক এইটো ক'ৰ পৰা মালটো টপকালে दोस्तों जब आपके हाथ का नाखून बड़ा हो जाए तो आप नाखून ही काटते हो उंगली तो नहीं काटते ना तो फिर जब किसी रिश्ते में गलतफहमी पैदा हो जाती है तो आप रिश्ता क्यों खत्म कर देते हो गलतफहमी को खत्म करो ना নখ দীঘল হলে নখ ओए किलया निकाल ভাই আৰু কিমান হিন্দীৰ পৰা কপি কৰি ভিডিঅ' বনাবা হয় ইয়াৰ 70% ভিডিঅ'য়ে হিন্দীৰ পৰা কপি কৰা কিন্তু ই টাইটেলত কণ্ঠেন বুলি লিখিবলৈ কেতিয়াও নেপাহৰে কিন্তু তাতে কি কয় আচৰিত লগা কথা আমাক ই ইনডাইৰেক্টলি কুকু বুলিও কৈ দিয়ে ৰে 99টা কুকুৰ ভোকে মোৰ পিছত তুমিও ভোকা 100টা হৈ যাব ইনডাইৰেক্টলি যে তোমাক কুকুৰ বুলি কৈ দিলে বুজি পালা নে 99টা কুকুৰ ভোকে বোলে ইয়াৰ পাছত তোমাকো ভুকিব কৈছে মানে কি তুমি কুকুৰ নে কি হৈ কি আচৰিত বে এনেকৈ কুকুৰ বুলি কোৱাৰ পাছতো 26,882 জনে লাইক মাৰিছে বে কি আচৰিত কুকুৰ নে কি তুমি লাইকটো বা উঠাই ল'ব পাৰি 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব বা এজনে চোন অংকৰ ক্ষেত্ৰত মোহনকো পাছ পেলাই দিব ৰে মোহনতো বা এক্টিং কিন্তু ইয়াৰটো কি মই সেইটোহে বুজি নাপালোঁ ইয়াৰ ভিডিঅ'টো চাই মানুহে কথা পাহৰে বুলি জানো কিন্তু 2 বছৰ স্কুল কলেজ নেথাওঁতে যে 99 লগত একযোগ কৰিলে কিমান হ'ব সেইটো পাহৰি যাব বুলি মই ভবা নাছিলোঁ ৰে হাই ভৱিষ্যতে যেতিয়া ইয়াৰ ল'ৰা ছোৱালীয়ে এইটো ভিডিঅ' দেখা পাব তেতিয়া ক'ব মোৰ দেউতা ইমান তেজ খোৱা আছিল ভাই এনেকুৱা ভিডিঅ' বনোৱাৰ আগত ভৱিষ্যতৰ কথা এবাৰ ভাবিবা বুজিলা নহ'লে পুতেৰাই জীয়েৰাই যে মোৰ দেউতা ইমান মালৌ বুলি ভাবি ভৰি তলত ৰাখিব মালৌ মানে মূৰত মাল নথকা 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব ভাই
मारो मुझे मारो मारो मुझे मारो मारो আৰে ভাই এইখন অসম হয় ইয়াতে ৰাস্তাত গৈ থকা এম্বুলেন্সখনকো মানুহে চাইড নিদিয়ে কথা শুনিছা আমাৰ অসমৰ মানুহে বোলে এম্বুলেন্সক চাইড নিদিয়ে আচ্ছা ইউটো অসমতে পৰে নিজৰ পৰিচয় নিজে দিছা ন ইহঁতবোৰে মদ খাই আহি মেলি ৰাস্তাৰ মাজত ৰৈ মেলি কি কয় আপোনালোকেতো জানেই তেও বুলি মই অলপ কৈ দিছোঁ গাৰ কাপোৰ বিক্ৰী কৰি মদ খাই অহা যেন চেহেৰাটো লৈ ৰাস্তাৰ মাজত থিয় হৈ মোবাইলটো ওলোটাকৈ লৈ কি বচন মাতে সিহঁতেহে জানে আৰু ৰাস্তাৰ মাজত থিয় হৈ তেজেদি ফালিব সিহঁতি আৰু বদনাম দিব অসমৰ জনসাধাৰণক এম্বুলেন্সক চাইড নিদিয়ে বুলি বাহ বাদ দিয়ক আৰু ইয়াৰ কথা লৈ এবাৰ আপোনালোকে চিনাকি হওক এইজন লগত হাই এইজনৰ ভিডিঅ'ত আপোনালোকে বেলেগ শব্দ শুনা পায় নাপায় সেইটো পাছৰ কথা কিন্তু দুটা শব্দ নিশ্চয় শুনা পাব সেই দুটা হৈছে অ মাইনা শুনা আকৌ অ মাইনা অ মাইনা শুনা আকৌ অ মাইনা শুনা আকৌ অ মাইনা শুনা একেটা কথাকে পেঘেনিয়াই থাকিব নালাগে একেটা কথাকে পেঘিনাই নাথাকি আৰুনো কি কথা ক'ব জানে সি জনাটো বহুত কিবা কিবি কথাই জানে কিন্তু কি জানে সিহে জানিব আৰু কাৰণ তাৰ মুখৰ পৰা কি শব্দ ওলাই মই হেডফোন লগালেও বুজি নাপাওঁ অ মাইনা ভাল পাবলৈতো শিকাই গলা বে মাতিছে আৰু অন্তিম শেষলৈ পাদু বুলি পাদা নাযায় পাদ আহি যায় বেছি সময় ৰাখি থৈ জোৰকৈ পাদটো মাৰি দিলে পাদৰ লগত গু যায় বেছি সময় ৰাখি থৈ জোৰকৈ মাৰি দিলে বোলে পাদৰ লগত গু যায় বোলে দাদা আপোনাৰ সেইটো পকৰ বাট নে লেটিঙৰ গাঁত হয় যদি লেটিঙৰ গাঁত তেন্তে আপোনাৰ তাত কোনে কলগছ সোমোৱালে হয় যে পাদৰ লগত আপোনাৰ গু গ'ল আগতে মানে খেৰম আৰু মাহবলে খেলিছিলে আজিকালি ইদয়েদি খেলে দাদা আপোনাৰ নিচাটো অলপ বেছি হ'ল যেন পালোঁ মদ খালে মানুহৰ মুখৰ পৰা ইংৰাজী শব্দৰ লগতে কথাবিলাক ডাঙৰ ডাঙৰকৈ ওলায় কিন্তু দাদাজনে কি নিচা কৰিলে তেওঁহে জানিব আৰু হাই দাদাজনৰ ভিডিঅ'টো 10 বাৰমান চোৱাৰ পিছত মই গম পালোঁ যে দাদাজনৰ বুকুত কোনোবাই থিয়গু মাৰিলে এতিয়া আৰু ল'ৰাবিলাকে কিমান থিয়গু খাব হয় সেইবাবে এতিয়া ল'ৰাবোৰ হৈ গৈছে বোৱাৰী লভাৰ আৰু বোৱাৰী লভাৰ হোৱাৰ কাৰণে এতিয়া ছোৱালীবিলাকৰ বহুত বেয়া দিন চলিছে এতিয়া ছোৱালীবিলাকে ক'বলগীয়া হৈছে যে মোক পতা ভিডিঅ' বনাই তাকো আজিকালি ল'ৰাবোৰৰ বোৱাৰীৰ লগত কিহৰ মিল হে আমি কি মৰি গৈছো নেকি ছোৱালীবোৰ হে জাতি বাহৰ আগলি আজিকালি ছোৱালীবোৰ মতা নাপায় পাগলি গম নোপোৱা নেকি হে আমি কি মৰি গৈছো সোনকালে আমাক এটা দিব নোৱাৰে নেকি ভণ্টি কালি পৰহি কণী ফুটা যেন পাওঁ ল'ৰা নাপায় পাগলী হলাই এক ছেকেণ্ড কণী কথা ওলাওঁতে মোৰ মনত পৰিছে যে যদি তোমালোকক মই এইটো কণী ভাঙিবলৈ দিওঁ তেন্তে তোমালোকে কেনেকৈ ভাঙিবা তলত কমেণ্ট কৰি জনাবা কিন্তু তোমালোকে ছোৱালী আগফালৰ পাহাৰ দুখনৰ মাজত কণী থোৱা কিবা বোলে নে কণী থৈ ভঙা দেখিছানে যদি নাই দেখা তেন্তে চোৱা আৰু কেলা ভাগি থাকিলে কৈ দিওঁ বাইদেউজনীয়ে চেষ্টা কৰি ভাঙিব নোৱাৰিলে ঘৰত মানুহ নথকা অৱস্থাত যদি ট্ৰাই কৰিম বুলি ভাবিছে তেন্তে নকৰাই ভাল বুলি ভাবোঁ নেকি যদি কণী ভাঙি পাহাৰৰ মাজত সোমাই যায় কোনে ৰিস্ক ল'ব হয় एंटरटेनमेंट तेरी माँ का भोसड़ा तेरी ओके गाइस আজিলে ভিডিওটো ইমানতে দাদা ভিডিঅ'টো এটা হ'ল চাই অলপ ভাল লাগিলে হাঁহি উঠিলে কি ক'ম হ'ব দিয়া বাই বাই